ভাল লগাত মই মানে প্ৰথমতে মোৰ অসমবাসী ৰাইজ লগতে ষ্টুডেণ্টখিনি আৰু পেৰেণ্টছখিনি গোটেইখিনিক মই মানে মোৰ পৰা প্ৰতিবাৰ প্ৰণাম তাৰ লগতে মহামান্য আদালত আৰু অধিবক্তা বৰাদেৱ ডাঙৰীয়াক আকৌ প্ৰতিবাৰ প্ৰণাম জনাইছোঁ মোৰ ভালেই লাগিব আপোনালোকে আশীৰ্বাদ কৰক সিজন এজন ভাল শিক্ষক আৰু ভাল এখন সমাজ গঢ়াত সহায় কৰিব পাৰে তাৰোপৰি সমাজখনত তাক মানে পলিটিকেল লাইনত নাটানি তাক এজন ভাল টিচাৰ হ'বৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰক এইখিনিয়ে মোৰ ক'ব লগা 6টা দিন ধৰক পুলিচৰ জিম্মাত থাকিলে আজি কোৰ্টত যেতিয়া প্ৰডিউচ কৰা হ'ব তাৰপিছত ৰিলিজ কৰি দিব তাক হয় কেনেকুৱা আপুনি কি ক'ব বিচাৰিব যে 6টা দিন আৰক্ষী জিম্মাত থাকিলে তাৰপিছত লগ পোৱা নাছিলে আপুনি তাৰপিছত লগ পালে হয় গোটেই কথাবিলাক পাতিব পাৰিলে কেনেকুৱা সন্তানক লগ পোৱাৰ পিছত মাকৰ যিটো ফিল হয় আৰু মোৰ সেইটোৱে হৈছে আজি কেতিয়া হেৰি কৰি দিম বুলি কৈছে তাৰ পৰা তেখেতসকলে পঠাই দিম বুলি কৈছে বহুত ধন্যবাদ আপোনালোকৰ কৰ্মীখিনিৰ কাৰণে মোৰ বহুত ধন্যবাদ বহুত ধন্যবাদ সংবাদ মাধ্যমৰ যিখিনি কৰ্মচাৰী তেখেতসকলকো মোৰ বহুত ধন্যবাদ যিখিনি সহায় কৰিলে मारिबो ना लगे तुम्हारे वजह से साला हमको भी अरे डॉक्यूमेंट देखा ना क्या बात नहीं मजाक समझ कर कह के यहाँ पे मजाक सर गया क्या सॉरी सर सॉरी लोगों के बच्चे हमको नौकरी नहीं मिलती ठीक है ना सिर्फ तुम लोग का डिस्ट्रिक्ट में अनएम्प्लॉयमेंट नहीं है हम लोग का डिस्ट्रिक्ट में अनएम्प्लॉयमेंट है गरीबी हमको डिस्ट्रिक्ट में तेरा डिस्ट्रिक्ट में भी है मत कर अरे डॉक्यूमेंट देखा डोमिसाइल देख के जाओ ना तुम इधर से डोमिसाइल देखो साला जाओ वायरल कर वहां जाए जाओ टीम लेके डोमिसाइल लेके जाओ बता रहे हैं पैसा वहां यूपी का बंदा आके साला खुद को दिमासा टाइप बताता है दिमासा हट डोमिसाइल निकला और दिखा फोटो उठा के बाहर वैक्सीन लूंगा सर हम बेंजीर लूं सर हम बता रहे हैं फिर हम निकल जाएंगे फिर आएंगे नहीं अरे पुलिस को मारने निकलो भाई साला पुलिस को मार ओए वीडियो कर तो ये रुक डॉक्यूमेंट निकालो ओए डॉक्यूमेंट निकालो ओए रुक फोटो खींच के इसके बहन चोद हमको दिखाओ ओए ना मारेगा कोई भी नहीं मारेगा तो फोटो खींच ओए वीडियो कर फोटो ना भाई वीडियो कर ए ভিডিও তো মানে ভাইরাল কৰিলে ভাল আছিল মানে মই এটা ভিডিও जो भी करो টুইটাৰত দিম नहीं पड़ेगा नहीं पड़ेगा डॉक्यूमेंट दिखाना कोई पढ़ने से कोई नहीं पड़ेगा चलिए बोल रहा हूं ये यूपी का बंदा है ये नहीं पड़ेगा और दिखा निकालो ना हम लोग पड़ेगा आसान नहीं होगा ओए কোনো কোনো ডকুমেন্ট না পারবি ভিডিও কো এই নহয় আসলে ফেক ওই শুনা হয়তো আপোনালোকে ভালদৰে ধৰিব পৰা নাই যে কি হৈ আছে মানে কি হৈছে বৰ্তমান সময়ত আমাৰ SSC যদি মেডিকেল হৈ আছে আমাৰ অসমত বা সবতে হৈ আছে মেডিকেল হৈ আছে সেই মেডিকেলত বাহিৰৰ ষ্টেটৰ ল'ৰা ছোৱালী আহি পেলাই আমাৰ অসমত আহি মেডিকেল টেষ্ট দিছে তাৰ মানে কি হৈছে যেহেতু বাহিৰৰ ষ্টেট যিবিলাক ইউপি বিহাৰ হেতু সাইডে SSC জিডি কাট অফটো বহুত বেছি যায় সো তেওঁলোকে কি কৰে আমাৰ অসমত যেহেতু এই SSC জিডি হক বা এইবোৰ যিবোৰ পোষ্ট হয় প্ৰায় কাট অফটো যথেষ্ট কম যায় যেহেতু ল'ৰা ছোৱালীবিলাকে ইমানটা গুৰুত্ব নিদিয়ে সো তাৰ ফলত কাট অফটো যথেষ্ট কম যায় সো তেওঁলোকে কি কৰে আমাৰ অসমৰ হৈ তেওঁলোকে এপ্লাই কৰি তেওঁলোকে ফিজিক্যাল টেষ্ট পাস কৰি ৰিটেন টেষ্ট পাস কৰি এতিয়া মেডিকেল দিব আহিছে এই মেডিকেল পাস কৰাৰ পিছতে কাইলৈ যেতিয়া চাকৰি হৈ যাব তেতিয়া অসমৰ যিবোৰ পোষ্ট আছে সেইবোৰ পোষ্টত উত্তৰ প্ৰদেশ বিহাৰ ল'ৰা ছোৱালী আহি পেলাই চাকৰি লৈ যাব সো এইবোৰ ল'ৰা ছোৱালী এতিয়া দেখিছে এইবোৰ ল'ৰা ছোৱালী এইটো ল'ৰা দেখিছে এইটো হৈছে উত্তৰ প্ৰদেশৰ তেওঁ উত্তৰ প্ৰদেশৰ পৰা আহি আমাৰ অসমৰ হৈ এপ্লাই কৰি অসমৰ ফেক PRC বা অসমৰ ফেক ডমিচাইল এইবোৰ উলিয়াই পেলাই অসমৰ হৈ কোনোবা এখন ডিস্ট্ৰিক্টৰ হৈ পেলাই তেওঁ এপ্লাই কৰি তেওঁ চাকৰি লৈ যাব আমাৰ অসমৰ ল'ৰা ছোৱালী অসমত বৰ্তমান সময়ত কিমান নিবনুৱা বাবে কিমান হুলস্থুল 10টা পোষ্ট ওলাইছে 10,000 বা 1 লাখ ল'ৰা ছোৱালী এপ্লাই কৰে এনেকুৱা এটা পৰিস্থিতি হৈ আছে বাহিৰৰ ল'ৰা ছোৱালী আহি অসমৰ চাকৰিকেইটা লৈ আছে কিহৰ কাৰণে কাৰণ সেইবোৰ যিবোৰ মানুহে ফেক কেটামান পইচাৰ কাৰণে ফেক PRC ফেক ডমিচাইল দি পেলাই মানে তেওঁলোকক দিছে সো তাৰ ফলত আমাৰ অসমৰ হৈ তেওঁলোকে চাকৰিবোৰ লয় সো সেইবাবে মই ভিডিওটো এইভাবে আপলোড কৰিছো যাতে আমাৰ অসমৰ যিবোৰ প্ৰশাসন ব্যৱস্থা তেওঁলোকে এইখিনি কথা গম পায় আৰু তেওঁলোকে কঠোৰ দৃষ্টি ৰাখে যে অসমৰ যিবোৰ চাকৰি যাতে কোনো বাহিৰৰ ষ্টেটৰ লৰাই যাতে ল'ব নোৱাৰে যেহেতু বহুত কম পোষ্ট থাকে আমাৰ অসমৰ এইগিটা পোষ্ট যাতে বাহিৰৰ ষ্টেটৰ লৰাই লৈ যাব নোৱাৰে সেইটো আপোনালোকে কঠোৰ দৃষ্টি ৰাখিব বুলি আমি আশা কৰিলো আৰু লগতে সেইসকল কেণ্ডিডেটলৈ এটা ৰিকুৱেষ্ট আপোনালোকে যোনটো চেণ্টাৰতে ইণ্টাৰভিউ দিব নাযাওক সেই চেণ্টাৰত আপোনালোকে নিশ্চয় গম পাব বাহিৰৰ ল'ৰা ছোৱালী আহিলে নিশ্চয় গম পাব আৰু বাহিৰৰ ল'ৰা ছোৱালী আহা লগত আপোনালোকে প্ৰশাসনৰ মানুহক আপোনালোকে খবৰ কৰি যোগাযোগ কৰক যাতে বাহিৰৰ কোনো ষ্টুডেণ্টে আহি আমাৰ অসমৰ পোষ্টগিটা ল'ব নোৱাৰে
ঠিক আছে চ' আপোনালোকে নিজে এইটো বস্তু ধ্যান কৰিব যে সেইটো ল'ৰা উত্তৰ প্ৰদেশ নে বিহাৰ নে ক'ৰ বাহিৰৰ ষ্টেটৰ যদি আপোনালোকে ভালদৰে সেইটো বস্তু নিজে চাব কাৰণ আপোনালোকেহে বেছি জানিব কাৰণ আপোনালোকৰ লগত তেওঁলোকে মেডিকেল দিব চ' সেইবাবে আপোনালোকে ভালদৰে কঠোৰ দৃষ্টি ৰাখিব যাতে বাহিৰৰ ষ্টেটৰ ল'ৰা আহি আমাৰ অসমৰ পোষ্টকেইটা লৈ যাব নোৱাৰে চ' মই ভাবিলোঁ যে ভিডিঅ'টো যাতে দিলে সেইখিনি কথা সকলোৱে গম পায় আৰু এইটো যাতে আমাৰ অসমৰ পোষ্টকেইটা বাহিৰৰ ল'ৰা ছোৱালীয়ে নিব নোৱাৰে সেইবাবে মই এইটো ভিডিঅ' আপলোড কৰিলোঁ চ' যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে সকলোৱে এইখিনি কথা গম পাই যাওক